Congratulating everyone মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো আমি আলোচনা কৰিম আজি পৰিৱেশ বিষয়টি এলপি ইউপি দুইটাতে প্ৰযোজ্য আৰু আপোনালোকে যেহেতু মোবাইলত আপোনালোকে স্ক্ৰিনত নোচোৱাকৈ আপোনালোকে যিকোনো ঘৰুৱা কাম কৰি ভিডিঅটো শুনি যাব পাৰিব যেহেতু মই পঢ়ি শুনাম আপোনালোকক অতি গুৰুত্বপূৰ্ণ পঞ্চম আৰু ষষ্ঠম আৰু অষ্টম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা তুলি অনাইছো যেহেতু পাঠ্যপুথিৰ পৰা বেছি প্ৰশ্ন অহা দেখা যায় 2019 চনত এটো পাঠ্যপুথিৰ পৰা বেছিকৈ আহিছিলে গতিকে আপোনালোকে মন দি ভিডিঅটো শেষলৈকে চাব বুলি আশা কৰিছো আৰু আপোনালোকে ভিডিঅ চেনেল মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব অতি গুৰুত্বপূৰ্ণ আপোনালোকক প্ৰশ্ন উত্তৰ মই কালেকচন কৰি এনেকৈ পঢ়ি শুনাম আপোনালোকক গতিকে আমি ভিডিঅটো আৰম্ভ কৰো বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল যেটো নেকি আইনখন বায়ু প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ মনত ৰাখিব আইনখন প্ৰণয়ন কৰা হৈছিল 1981 চনত বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয় আমি কনফিউজ হৈ যাম 5 জুন 5 জুলাই তেনেকৈ কিন্তু চৌদাটো হৈছে কি আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰো 5 জুন তাৰিখে চিপকো আন্দোলন কেতিয়া সংঘটিত হৈছিল চিপকো আন্দোলন সংঘটিত হৈছিল 1973 চনত কিছুমানত লিখা থাকে 72 চন দুটা অপচন কতো নাথাকে এটা অপচন থাকিলে আপোনালোকে ইয়াৰ এটাই শুদ্ধ হ'ব প্ৰথম ধৰিত্ৰী দিৱস কোন চনত পালন কৰা হৈছিল প্ৰথম ধৰিত্ৰী দিৱস পালন কৰা হৈছিল 1970 চনত আৰ্ট ডে বুলি কয় ইংৰাজীত হেউজিয়া উদ্ভিদত থকা পদাৰ্থবিধৰ নাম কি হেউজিয়া উদ্ভিদত যেটো পদাৰ্থবিধ থাকে এইটো পদাৰ্থবিধৰ নাম হৈছে ক্লোৰোফিল উদ্ভিদে হালুক সংশ্লেষণ প্ৰক্ৰিয়াত কি গেছ ব্যৱহাৰ কৰে যেটো হিহঁতৰ খাদ্য প্ৰস্তুত কৰা প্ৰক্ৰিয়া হালুক সংশ্লেষণত হিহঁতে কি আমি নিখাকত উলিয়াই দিয়া কাৰ্বন ডাই অক্সাইড গেছ ব্যৱহাৰ কৰে অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কি মাৰাত্মক ৰোগ হ'ব পাৰে ইয়াত মাৰাত্মক বুলি হৈ আছে কিন্তু মাৰাত্মক হ'ব লাগিছিল কি মাৰাত্মক ৰোগ হ'ব পাৰে অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত কি হ'ব পাৰে ছালৰ কৰ্কট ৰোগ হ'ব পাৰে আপোনাৰ স্কিন কেন্সাৰ হ'ব পাৰে হিলৰ পৰা মাটিৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটো কি বোলা হয় হিলৰ পৰা মাটি সৃষ্টি হোৱা প্ৰক্ৰিয়াটো মানে হিল যে কহি মাটি হৈ যায় মাটি নিচিনা হৈ যায় এটো কোৱা হয় বিচূৰ্ণী ভৱন কোন প্ৰকাৰৰ অৰণ্যত আটাইতকৈ বেছি জৈৱ বৈচিত্ৰ্য দেখা যায় মানে ভেৰাইটিজ অফ উদ্ভিদ মানে বিভিন্ন ধৰণৰ উদ্ভিদ দেখা যায় বেছিকৈ হেতুটো হৈছে বৰ্ষাৰণ্য যত বিভিন্ন ধৰণৰ উদ্ভিদ দেখা যায় এজন সুস্থ মানুহক দৈনিক গড়ে কিমান কেলৰি শক্তিৰ প্ৰয়োজন এজন সুস্থ মানুহক পুৰুষৰ ক্ষেত্ৰত বেলেগ আৰু মহিলাৰ ক্ষেত্ৰত বেলেগ পুৰুষক 2500 কেলৰি লাগে আৰু মহিলাক 2000 কেলৰি শক্তিৰ প্ৰয়োজন পৃথিৱীৰ কোনখন মহাদেশত বনাঞ্চল ধ্বংসৰ পৰিমাণ হ'ব লাগিছিল এইটো পৰিমাণ আটাইতকৈ বেছি এইটো হৈছে এছিয়াতে বেছিকৈ বনাঞ্চল ধ্বংস হয় এছিয়াতে আমাৰ ভাৰতবৰ্ষ অন্তৰ্ভুক্ত পৃথিৱীৰ কিমান এলেকা পানীৰে আৱৰি আছে পৃথিৱীৰ প্ৰায় 97% এলেকা পানীৰে আৱৰি আছে মানে পৃথিৱীৰ পানীয়ে বেছি আছে পৃথিৱীৰ কিমান প্ৰকাৰৰ খনিজ ধাতু পোৱা যায় পৃথিৱীত 88 প্ৰকাৰৰ খনিজ ধাতু পোৱা যায় 88 প্ৰকাৰৰ এন্থ্ৰাচাইট কয়লা ভাৰতৰ কোন ৰাজ্যত পোৱা যায় এন্থ্ৰাচাইট কয়লা ভাৰতৰ জম্মু কাশ্মীৰত পোৱা যায় এন্থ্ৰাচাইট কয়লা অতি গুৰুত্বপূৰ্ণ মনত ৰাখিব বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি খনিজ তেল পোৱা যায় সৌদি আৰৱত কোনবিধ খনিজ পদাৰ্থক কলা হীৰা আখ্যা দিয়া হয় কয়লা যেহেতু কলা আৰু দামো তেনেকৈ আছে গতিকে কলা হীৰাক কি বুলি কোৱা হয় কলা হীৰা আখ্যা দিয়া হয় কয়লাক পনীয়া সোণ বুলিলে কোনবিধ খনিজ পদাৰ্থক বুজা যায় পনীয়া সোণ বুলিলে আমি খাৰুৱা তেলক বুজাও মাইকা উৎপাদন আৰু ৰপ্তানিৰ ভাৰতৰ স্থান কি প্ৰথম পলিউশন শব্দটো কি ভাষাৰ পৰা আহিছে হেবোৰ প্ৰশ্ন অতি আহা দেখা যায় অতি ৰেগুলাৰলি আহে হেবোৰ প্ৰশ্ন পলিউশন শব্দটো লেটিন ভাষাৰ পৰা আহিছে বাঘক বিপন্ন প্ৰাণী হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল 1968 চনতে বাঘক বিপন্ন প্ৰাণী হিচাপে ঘোষণা কৰা হৈছিল 1968 চনতে বহুত আগতেই কোনটো চনত আন্তৰ্জাতিক জলবৰ্ষ হিচাপে পালন কৰা হৈছে কোনটো চনত আন্তৰ্জাতিক জলবৰ্ষ হিচাপে প্ৰথমে পালন কৰা হৈছিল মানে 2003 চনটো ভাৰতত ব্যাঘ্ৰ প্ৰকল্প কেতিয়া আৰম্ভ কৰা হয় ভাৰতত ব্যাঘ্ৰ প্ৰকল্প কিয় আৰম্ভ কৰিছিল কাৰণ বাঘ দিনৰ পিছত দিন বাঘ নাইকিয়া হৈ গৈছিল গতিকে 1973 চনত ব্যাঘ্ৰ প্ৰকল্প আৰম্ভ কৰা হৈছিল
মেলেৰিয়াৰ মহা ঔষধ কুইনাইন কিহৰ পৰা প্ৰস্তুত কৰা হয়? কুইনাইন বোলা বস্তুটো চিনকোনাৰ পৰা প্ৰস্তুত কৰা হয়। গতিকে ইমানতে ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে আশা কৰিছোঁ ভালে পাব আৰু অতি ইউজফুল হ'ব বুলি আশা কৰিছোঁ। আপোনালোকৰ সহায়ক হ'ব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।